হেল্ল' এভৰিৱান, কি খবৰ? নিশ্চয় চবৰে ভালেই নহয়। আজি একদম গাড়ীত গৈ আছোঁ। ক'লৈ জানেনে? বহুত দিনৰ পৰা মনত আশা এটা আছিলে, ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ চাবলৈ যাম বুলি। আজি তালেই বুলি যাত্ৰা কৰি গৈ আছোঁ। এয়া পাছফালে বোলে শিৱদৌলটো আছিলে। আমি শিৱদৌলটো আগফালে নগ'লোঁ, শ্বৰ্ট কাটিং এটা হৈ পিনে পাছফালে আহিলোঁ। এইফালে বোলে শিৱ মন্দিৰ আছিলে, কিন্তু দেখিয়ে নাপালোঁ। আৰু এইখন বোলে ব্ৰিটিছৰ দিনৰ দলং হয় বোলে। কিবা দাঙি দিলে বোলে দাং খাই যায় বোলে, কিন্তু আজিকালি দাং নাখায় বোলে। সেইটো কাৰণে এইখনো ধুনীয়াকৈ সাঁচি ৰাখি থৈ দিবৰ কাৰণে ভিডিঅ' বনাই থৈ দিলোঁ। ইমান ধুনীয়া লাগিছে চাওকচোন, ৰাস্তাটো একদম চিমকৈ বৰষুণ দি আছিলে, কিন্তু আমি যেতিয়া ওলাই আহিলোঁ বৰষুণ জাকো লাহে লাহে এৰিলে। বহুত সৰুতে যোৱা মানে ক্লাছ 8-7ত যোৱা, সেই তেতিয়াই যাওঁতে চাইছিলোঁ। আৰু এতিয়া বহুত দিন হ'ল নোযোৱা, সেইটো কাৰণে ভাবিলোঁ চাই আহোঁগৈ বুলি। অলপ দেৰি গৈ মেলি লাহে লাহে ৰংঘৰ পালোঁহি। আৰু এয়া চাওক, ফাইনেলি ৰংঘৰ পাই গ'লোঁহি। আগতে গেটখন এইফালে খোলা আছিলে, সেইটো কাৰণে গাড়ীখন অলপ টাইম এডোখৰতে ৰখালোঁ। ৰখাই পিনে যিহেতু ওচৰতে গেটখন আছে বুলি ভাবি এইফালে গ'লোঁ, কিন্তু চাইছোঁগৈ সেইফালে নহয়, আজিকালি তাৰ পাছফালে দিলে। আৰু টিকেট 25 টকা, ধেমালি নহয়। আৰু এয়া চাওক কি ধুনীয়া লাগিছে আঁতৰ পৰা। পূৰা গৈছোঁ, খটখটিবোৰ ইমান ধুনীয়া লাগিছে ন, একদম ওপৰত উঠি গৈছোঁ। সেইফালৰ পৰা আহি একেবাৰে ওপৰলৈ বুলি উঠি গ'লোঁ। বহুত বছৰৰ পিছত গৈছোঁ, বহুত ভাল লাগিছে। আৰু এইবোৰ আগতে কি ষ্টাইলত ৰজাসকলে ঘৰ বনাইছিলে, আৰু কিবাকিবি ৱালত আঁকি পিনি থৈছিলে। আৰু ৰংঘৰটো ছাইডতে এটা মৈদাম আছে, এইটো কিহৰ মৈদাম মই নাজানো, সেইটো কাৰণে ইমান ইয়াৰ বিষয়ে নাজানো। আৰু অকণমান যিহেতু জানো সেইকেইটা কৈছোঁ। আৰু এপাক তাত গৈ পিনে মই নাচিও দিলোঁ। ৰংঘৰ বুলি ক'লে একদম গাটো একদম ৰচক লাগি থাকে। আৰু তাৰ পৰা বেছি টাইম নকৰি ওলাই আহিলোঁ। ওলাই আহি পিনে তলাতল ঘৰলৈ বুলি আহিলোঁ। এইটো ভেড়াঘৰ বোলে আগতে ৰজাসকলে কিবা মিটিং কৰিছিলে। আৰু আঁতৰ পৰা চাওকচোন তলাতল ঘৰটো কি ধুনীয়া লাগিছে। একদম এডোখৰ পৰা মানে একদম বহুত দোকান, আপুনি কি লাগে চব পাব। একদম ইমান ধুনীয়া বেতেৰে সাজি থোৱা বেগবোৰ আছে নহয়, একদম দেখিয়ে লং লাগি যায়। অকল পইচাহে নিব লাগে আৰু চব বস্তু পাই যাব। কিন্তু আৰু দামো বহুত ধুনীয়া দেই। ইয়াত বেগকেইটা ইমান মৰম লাগিলে নহয়, কিন্তু টাইমটো আমাৰ নিমিলিলে, সেইটো কাৰণে বেছি টাইম নকৰিলোঁ। অলপ টাইম থাকি পিনে গুচি আহিব লগা হ'ল। আৰু ইয়াত অনলাইন টিকেট হয়, কেছকৈ পইচা নলয়, অনলাইন ল'বলগীয়া হয়। সেইটো কাৰণে আমাৰো সেইদিনাখনি ভাগ্যটো অলপমান বেয়া আছিলে, অনলাইন নহ'ল। আমি ওচৰতে থকা দাদা এজনৰ পৰা অনলাইন কৰি ল'লোঁ। আৰু চাওক ফাইনেলি তলাতল ঘৰ পাই গ'লোঁহি। ওপৰৰ দৃশ্যটো চাওক কি ধুনীয়া লাগিছে, ভিউটো কি বঢ়িয়া লাগিছে। একদম আহি ইমান শান্তি লাগিছে নহয়, একদম ক'বলৈ বাকীয়ে নাই। আৰু এটা কি জানেনে, এটা কথা, আমি দূৰৰ পৰা ইমান বস্তু এনেকুৱা বস্তুবোৰ চাবলৈ যাওঁ, ৰংঘৰ কাৰেংঘৰ, যেনে হনুমান মন্দিৰ, পদুমণি, কিন্তু ওচৰত থকা মানুহবোৰে সেইবোৰ একো কেয়াৰে নকৰে ন, ঘৰৰ ওচৰত যিহেতু আছে, সেইটো কাৰণে। আৰু পাছফালে দৃশ্যটো চাওক কি ধুনীয়া। ইমান ঘৰ বনাইছিলে, ইফাল পৰা সিফালে ওলালে বিচাৰিয়ে নাপাওঁ, নিজে হেৰাই থাকোঁ। আৰু এইটো চাওক, গ'লোঁ এটা চাইডে, ওলালোঁ এটা চাইডে, আকৌ জানো ক'ত ওলালোহি নিজে নাজানো। আকৌ পাছফালে আহি গ'লোঁ। আৰু ক'ত ঘূৰি ফুৰিছোঁ নিজে নাজানো, উল্টা একেডোখৰ জেগাকে পাওঁহি। আৰু এয়া চাওক কি ধুনীয়া লাগিছে। আৰু ডিজাইনটো ইমান ধুনীয়া লাগিছে নহয়। ইয়াত চাগে ৰজা ৰাণী ইয়াত হোৱা নেকি ৰুমটো। মই ইমান নাজানো দেই ইয়াৰ বিষয়ে, একোৱে নাজানো বুলি ক'ব লাগে, কিন্তু চাবলৈ আহিছোঁ। আৰু সেইটো কাৰণে আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ, সেইটো কাৰণে দেখুৱাইছোঁ। আৰু এইটো ৰুম চাওক ইমান ধুনীয়া লাগিছে। ইমান সৰু ফুটাবোৰ আছিলে, ইয়াত চাগে আগতে জুই ধৰিছিলে। আৰু ইমান বঢ়িয়া লাগিছে নহয়, গৈ বহুত ভাল লাগে। আপোনালোকে এবাৰ গৈ চাব, তেতিয়া গম পাব। বহুত বেছি ভাল লাগে। আপোনালোকে গালি চালি নিদিব আকৌ দেই, এইবোৰ একো নাজানে, এনেই চাবলৈ গৈছে বুলি কয়, ব্লগ বনাইছে বুলি। কিন্তু মই আপোনালোকক এনেই দেখুৱাবলৈহে স্মৃতিবোৰ ৰখাই থৈছোঁ, সেইটো কাৰণে ভিডিঅ' বনাই থৈ দিলোঁ। আৰু তাৰ চাইডে আহিলোঁ, চাইডে একে ছেইম একেটা ষ্টাইলৰে। এয়া দেখিছে নাই, আকৌ এটা ৰুমত সোমালোঁ, এইটো ৰুমতো একেই।
কি বঢ়িয়া লাগিলে দেই গৈ। আকৌ জানো কেতিয়া যাব পাৰোঁ। আমি ঢকুৱাখানাৰ পৰা একেবাৰে শিৱসাগৰলৈ বুলি গৈছোঁ। ইয়াত আৰু এটা ফেৰীত যোৱাৰ ভিডিঅ' দিম, আপোনালোকে আগৰ ব্লগটোত পাব। এইটোত অকল মানে ৰংঘৰ কাৰেংঘৰ ভিডিঅ' দিম বুলি ভাবিলোঁ, সেইটো কাৰণে এইকেইটা ভিডিঅ'ই দি দিলোঁ। আৰু পূৰা আন্ধা, বহুত আন্ধা, একদম টচমাই যাব লাগিব। আৰু মানুহ বহুত বেছি আছিলে ইয়াত। মেডাম মেফিত ইয়াত আহিব লাগে, বহুত ভাল লাগে, বহুত বেছি মানুহ হয়। আৰু এই পাছফালে ভিউটো চাওক কি ধুনীয়া। তাৰ তলত আৰু ঘৰ আছে সেইফালে, পিছত দেখুৱামগৈ আপোনালোকক। আৰু ইয়াৰ পাছফালে এটা পুখুৰী আছে, কি ধুনীয়া। ইয়াত মাছ আছে চাগে, কিন্তু বহুত ধুনীয়া লাগিছে ভিউটো। আৰু তাৰ পৰা আকৌ ৰিটাৰ্ণ হৈ এইফালে এইটো চাইডে তলা মাৰি থোৱা আছে, একেবাৰে ওপৰত সোমাব নিদিয়ে। আৰু এইটো মন্দিৰত চাগে ৰজাসকলে পূজা কৰিছিলে। মন্দিৰটো আপোনালোকক সোমাই দেখুৱাম বাৰু, কিন্তু ইমান ধুনীয়া লাগিছে চাওকচোন কি ষ্টাইল। আগৰ দিনৰ মানুহ একদম কি ধুনীয়াকৈ থাকিছিলে চাগে ন। ইয়াত একদম মানে গৈ বহুত ভাল লাগিলে। আৰু এয়া চাওক, আকৌ ৰিটাৰ্ণ তললৈ বুলি গ'লোঁ। আৰু ইয়াৰ ষ্টাইলটো খটখটি ডিজাইনটো দেখিছেনে, একেবাৰে একেটা ষ্টাইলতে একে ছেম। ওপৰৰ পৰা তললৈ চাওকচোন, গোটেইখিনি একদম ছেম। আৰু এয়া মন্দিৰটোৰ ভিতৰত সোমাওঁতে একদম কৃষ্ণ কৰি সোমাইছোঁ দেই। আৰু ইয়াত আপুনি সোমাই পিনে এবাৰ ওম কৈ চাবচোন, বহুত বেছি শান্তি লাগে। আৰু আপোনাৰ মাতটো ইমান ডাঙৰকৈ আৱাজটো শুনিব নহয়, বহুত বেছি ভাল লাগে। ওম কৰি চাবচোন, বহুত ভাল লাগে। আৰু তাৰ পৰা ওলাই আকৌ চাওক ভিউটো। মন্দিৰটোৰ ছাইডৰ পৰা আকৌ তাক খটখটিৰ পৰা নামি তললৈ বুলি আহিছোঁ। তলতনো কি আছে তাকে চাওঁ বুলি। আগতে আহোঁতে স্কুলৰ ছাইডৰ পৰা ইমান সোমাবলৈ, ইমান ঘূৰিবলৈ টাইম নাপালোঁ। আৰু ইয়াত বোলে সুৰংগ এটা আছে, ক'ত জানো দেখাই নাই। সুৰংগ এটা আছে বুলি কৈছে, ইয়াত তলতে আছে নে ওপৰতে আছে নাজানো। আৰু এইকেইটা একে ছেম ঘৰ চাওক, এয়া চাওক একে ছেম, গোটেইকেইটা একেবাৰে ছেম বনাইছে। আৰু এইটো ষ্টাইল চাওক কি ধুনীয়া। আৰু এইটো সুৰংগ চাগে দেই, দুটা সুৰংগ আছে বোলে, আমি এটাহে দেখিলোঁ। এইটো চাওক। আৰু এটা কথা, ইয়াৰ ঘটনা এটা শুনিছিলোঁ বহুত বছৰ আগতে। ল'ৰা এটা ছোৱালী এজনী বোলে ইয়াৰ ভিতৰত সোমাই গৈ পিনে নাপাত্তা হৈ থাকিলে বুলি শুনিছিলোঁ। তাৰ বাবে বোলে ইয়াৰ ৰাস্তাটো আধাতে গেট মাৰি দিছে বুলি কোৱা শুনিছোঁ। আকৌ তাৰ পৰা সেইফালে গুচি আহিলোঁ। আহি মেলি আৰু এইটো বস্তু ভাঙি গৈছে নেকি, বহুত বছৰ হৈছে ন, ভাঙি যাবও পাৰে। আৰু চাগে যুদ্ধ হওঁতে চাগে এনেকুৱা গলিবোৰত চাগে সোমাই গৈছিলে, নাজানো বাৰু। অ' কৃষ্ণ, ইয়াত পানী পৰি আছে। হ'ব গম পাইছোঁ। মানে এই গোটেইকেইটা যিমানকেইটা ঘৰ আছে ন, গোটেইকেইটা মানে একে ডিজাইনৰ, মানে একেটা দৰ্জাখনে। আৰু লাষ্ট মানে সেইফালৰ পৰা আহি ন, লাষ্ট দৰ্জাখন এইখন। আৰু এয়া দেখিছে একে, মানে চব একে ধৰণৰ। আৰু দেখিছে প্ৰত্যেকখন দৰ্জা একে ধৰণৰ। আৰু তাৰ পৰা আহি পিনে এখন চাকি গছৰ নিচিনা দেখিছোঁ। এইটো কি বস্তুৰ নাম নাজানো, কি মই কৈছে মই ভালকৈ নাজানো। আৰু এইফালে পূৰা ৰাস্তা আছে সেই তালৈকে। আৰু এইফালে যুদ্ধ হওঁতে চাগে এয়া সৰু দেখিছে নহয়, ইপাৰৰ পৰা সিপালে মানে দেখি পায়। আৰু পূৰা ওপৰত ঘৰ আৰু একে ডিজাইন, ছেম ডিজাইন। এইটো এটা দেখিছে, মানে এইটোত যিমানটা লাইন আছে ন, গোটেইকেইটাতে ছেম ডিজাইন। এয়া দেখিছে নহয়, ছেম। আহিলোঁ ঘূৰি পকি, মানে একেটা জেগাতে ঘূৰি ফুৰিছোঁ, ইফালৰ পৰা সিফালে মানে একেটা জেগাতে। আৰু সেইটো ঘৰত আছিলোঁ, সেইটো ঘৰৰ পৰা আহি পিনে বৰ্তমান একদম। আৰু পাছফালৰ পৰা চাওক কি ধুনীয়া লাগিছে, একদম চাৰিওফালে একেটা ঘৰতে ঘূৰি ফুৰিছোঁ। আৰু পাছফালে আৰু ইয়াতে ইমান টাইম কৰি দিলোঁ নহয়, একদম ঘূৰি পকি বহুত দেৰি হৈ গ'ল। কাৰেংঘৰলৈ যাবলৈ আমাৰ টাইমেই নহ'ল, ইয়াতে বহুত দেৰি কৰি দিলোঁ। আমি পিছবেলা টাইমত আহিছিলোঁ, সেইটো কাৰণে আমাৰ টাইমটো নিমিলিলে, বহুত দেৰি হৈ গ'ল। মানে কাৰেংঘৰ চাবই নাপালোঁ। আকৌ যেতিয়া আহিম তেতিয়াই চাম। আৰু আকৌ কেতিয়া আহিম কেতিয়া যাম মানে সেইটো ক'ব নোৱাৰোঁ, কিন্তু আকৌ এবাৰ আহিম যে, সেইটো মানে খাটাং। তাৰ পৰাই অকণমান আহি পিনে আৰু ইয়াত ছাইডতে ইমান ধুনীয়া এটা ঘৰ আছে। ইয়াতো একদম ডিজাইনটো একদম বহুত ভাল লাগিছে। এই দৰ্জাকেইখনৰ ডিজাইনটো যে একেটা ষ্টাইলতে। আৰু এয়া চাওক, ইফালেও চাগে একেটা ষ্টাইলতে। আৰু এয়া চাওক কি ধুনীয়া, পৰিৱেশটো বহুত ভাল লাগিছিলে দেই। দেখিছে নাই, একে ছেম। আপোনালোকে এবাৰ আহি চাব দেই।
চুই চাইছোঁ কেনেকুৱা ধৰণৰ। আৰু ইয়াত আগতে বোলে শিল বালি এইবোৰ মিক্স কৰা নাছিলে, শিল বালি চিমেণ্ট একোৱে মিক্স কৰা নাছিলে, এইভাগে বনাইছিলে বোলে। আৰু গোটেই কাৰেংঘৰটো চাওক কি বঢ়িয়া লাগিছে। এই চাইডত থকা গছখিনি বেলি ডুবিব ইমান টাইম আছে আৰু ইয়াত পূৰা লাইট জ্বলি গ'ল। আৰু সন্ধিয়া সন্ধিয়া হ'বলৈ হ'ল, সেইটো কাৰণে আমি ঘৰলৈ বুলি গুচি আহিলোঁ। ঘৰলৈ বুলি আহোঁতে ওচৰতে এইকেইটা দেখিলোঁ, আৰু এইকেইটা ওচৰতে দেখিলোঁ বৰটোপ বুলি কয়। এইকেইটাই আগতে গুলি চুলি মাৰিছিলে। এয়া চাওক কি ধুনীয়া, আৰু বহুত গধুৰ, ইফালৰ পৰা সিফালে পূৰা দেখুৱাই দিছোঁ। আৰু ভিতৰলৈ সোমাব নিদিয়ে, তলা মাৰি থৈ দিয়া আছে, সেইটো কাৰণে বাহিৰৰ পৰাই দেখুৱাই দিছোঁ। আৰু পিছ চাইডৰ পৰা চাওকচোন কি ধুনীয়াকৈ, এইফালে চাগে গুলিটো সুমিয়াই দিয়ে। তিনিটা আছে, একেবাৰে ডাঙৰটো মাজত থৈ দিছে, তাৰপৰা এইকেইটা সৰু সৰু। আৰু পূৰা ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ, ৰংঘৰকো বাই বাই দি পিনে পূৰা ঘৰলৈ আহিলোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু গালি চালি নিদিব দেই।